এই আহিও পোৱা নাই, ইমান দেৰি হ'ল। ফোনে মাৰো ৰ। ফোনো উঠোৱা নাই, কি বা হ'লে। অনুভবী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি মই হয় মই তোমাৰ এইখিনি আহোঁতে ইমান দেৰি লাগে? আৰে নহয়, উবেৰখন মানে আধা ৰাস্তাতে বেয়া হ'লতো, সেইকাৰণে এইখিনি খোজকাঢ়ি আহিলোঁ মই। 10 টকাত বাছত আহি ইয়াতে মোৰ আগতে এই উবেৰৰ লেভেল দি আছে। কি ভাবি আছা? তুমি মোক ক'ব লাগিছিল, মই তোমাক আনিব গ'লো আধা ৰাস্তাৰ পৰা। মই বাছত আহি উবেৰত অহা লেবেল দিলোঁ, বেটাই গমেই নাপায়। ব'লা ক'ৰবাত ফুৰিব যাওঁ। ক'ত যাবা কোৱা? ব'লা ক'ৰবাত দূৰতেই যাওঁ। দূৰত আকৌ অয়ো চাব লাগিব ৰ চেণ্টাৰ। অয়ো কিয়? দূৰত গ'লে কেনেকৈ এদিনতে ঘূৰি আহিম, তাতে থাকিব লাগিব ন অয়ৰ। মই ইমান দূৰৰ কথা কোৱা নাই, মই চন্দ্ৰপুৰ মানৰ কথা কৈছোঁ। ঠিক আছে তেন্তে, তুমি যদি দূৰত গুচি যাব খুজিছা কেঞ্চেল তেন্তে। দিয়া ঠিক আছে তেতিয়াহ'লে, ইয়াতে ঘূৰো ক'ৰবাত। অয়ৰ বাহানা দি মোৰ তেলখিনি বাচিল দে। অনুভবী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগৰি নিশা তোমার আগমন জোনাকি আকাশত। খবৰ খাতি কেনেকুৱা? সেই এৰাহে, মোৰ লগৰ ছোৱালীৰ এজনীৰ বয়ফ্ৰেণ্ডে আইফোন চাইফোন দিছে, তুমিতো হাতখনে ধৰবে নেদে আৰু তাইক মই আইফোন গিফ্ট দিব লাগে। কেইদিনমান ধৈৰ্য ধৰা, মই তোমাক আইফোন কিনি দিমতো। অ'কে ঠিক আছে বাৰু। অঁ তুমিতো আৰ্মিত আছা নহয় জানো? অঁ। তোমাৰ পষ্টিং ক'ত? পষ্টিং মোৰ এতিয়া পচেংকিত আছে। পচেংকি ক'ত? ভিতৰৰ গাঁও এখনৰ নাম পচেংকি, তুমি চিনি নাপাবা দিয়া। বাকী তোমাৰ ছিংগিং ক্লাছ কেনেকুৱা চলিছে? বহুত বঢ়িয়া চলিছে। দিয়া এটা গান গাই শুনাই দিয়াচোন। ঠিক আছে শুনাই আছোঁ বাৰু। লিৰিক্সটো উলিয়াই লওঁ মই আগতে দেই। মনকে মাগে হিতে মধুয়ে নৰাহে গুমিয়াদি ৰবলেবি লেৰিয়ে নমেৰাই মাগেৰিন। দিয়া মজা বহুত আছে। ভাল গাইছা ন? থেংক ইউ so much। বহুত ভাল গাইছা তুমি। তুমি ৰাণু মণ্ডলতকৈ অ' বহুত ওপৰত যাব থেংক ইউ। কি তুমি ৰাণু মণ্ডলৰ কথা কৈছা নেকি? ৰাণু মণ্ডল নহয়, মই দীপলিনা বাৰ কথা কৈছোঁ। অ' চৰি থেংক ইউ দেই, থেংক ইউ so much। An hour later. ব'লা নহ'লে এতিয়া ঘৰত যাই যাম। অঁ ঠিক আছে ব'লা নহ'লে দেৰি হৈছে। কি হ'ল? তুমি মোৰ আইফোনটো কেতিয়া দিবা বুলি ভাবিছা? আইফোনটো ব'লা আজিয়ে কিনি আনো তোমাৰ আইফোনটো। ৰিয়েলি? কেনেকৈ? ৱাও, কিডনী এটা বিকি দিম আৰু এতিয়া। বাহ তুমি মোক ইমান ভাল পোৱা। তোমাৰ কাৰণে কি মই এইখিনিও কৰিব নোৱাৰোঁ? উপায় নাই, মই বয়ফ্ৰেণ্ডটো হয় যদি গাৰ্লফ্ৰেণ্ডৰ কিডনীটো বিকি আইফোন কিনি দিব নোৱাৰোঁ, মই কিহৰ বয়ফ্ৰেণ্ড হ'লোঁ? কি?